শদিয়া সমষ্টি উন্নয়নৰ স্বাৰ্থত যিটো ঐক্যমঞ্চৰে আমি শদিয়াৰ বিভিন্ন দিশত যিবোৰ আমাৰ সমস্যা জ্বলন্ত সমস্যা আছে সেই সমস্যাবোৰৰ ওপৰত আমি আজি তাৰিখত এখনি ৰাইচ মেল আয়োজন কৰা হৈছিল। গতিকে ৰাইচ মেলখনত কিছুমান কোভিড প্ৰটোকলৰ ক্ষেত্ৰতে হওক বা ৰাজনৈতিকভাৱে প্ৰেছাৰেই হওক তেনে ক্ষেত্ৰত আমাক মিটিংখন পাতিবলৈ অনুমতি প্ৰদান নকৰিলে। তো গতিকে আমি যিখন শদিয়া সমষ্টি উন্নয়নৰ স্বাৰ্থত ঐক্যমঞ্চ এখন ৰাইচ মেল পাতিবলগীয়া হৈছিল, সেই ৰাইচ মেলখন স্থগিত ৰাখিব লগা হ'ল। সেইমৰ্মে আজি সেইটোৰ ৰাইচ মেলখনৰ উদ্দেশ্যত আজি সংবাদমেলখন আজি এইখিনিতে আয়োজন কৰিবলগীয়া হৈছে। মিটিং হ'ল হ'লে শদিয়া সমষ্টি উন্নয়নৰ স্বাৰ্থত, আৰু এই মিটিংখনত প্ৰত্যেকটো শদিয়া সমষ্টিৰ গাঁৱৰ জ্বলন্ত সমস্যা প্ৰতিখন গাঁৱৰ পৰা তথ্য সহকাৰে আমি ইয়াত আজি যিখন ৰাইচ মেল পতাৰ উদ্দেশ্য আছিল সেই ৰাইচ মেলখনত আমি উত্থাপন কৰিবলৈ কাৰণে খুব সুপৰিকল্পিতভাৱে আমি আগবাঢ়ি আহিছিলোঁ এজ এ শদিয়া সমষ্টিৰ সচেতন নাগৰিক তথা আমাৰ শদিয়া সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত ঐক্যমঞ্চই। গতিকে তেনে ক্ষেত্ৰত আমাক হেঁপাহেৰে শদিয়া সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত ঐক্যমঞ্চই খুব হেঁপাহেৰে ৰাইজৰ কাম কৰি যাম বুলি আমি মনত পণ বান্ধি আমি ওলাই আহিছোঁ, আৰু আমি হতাশ হোৱা নাই। আপোনালোকো নহ'ব হতাশ। আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগিব, আমি সমস্যাৰ হৈ মাত মাতিব লাগিব, শদিয়া সমষ্টিটোৰ হৈ কাম কৰি যাবলৈ কাৰণে আমি অকৰ্মণ্য বিধায়কৰ বিৰোধিতাচৰণ কৰিব লাগিব। সেইকাৰণে আমি য'ত আজি হ'বলগীয়া ৰাইচ মেলখনৰ সন্দৰ্ভত মই শদিয়াবাসী ৰাইজক আজি আমি ৰাইচ মেলখন অনুষ্ঠিত কৰিব নোৱাৰাৰ কাৰণে শদিয়াবাসী সচেতন ৰাইজক মোৰ বিনম্ৰভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে আমি হতাশ হ'ব নালাগিব। আমি আগলৈকো এনেধৰণৰ কাৰ্যসূচী হাতত লৈ গাঁৱে ভূঞে আমি সকলোকে জগাই তুলিব লাগিব, আৰু সকলো সমস্যা দূৰ কৰাৰ দায়িত্ব আমাৰ উঠি অহা নৱপ্ৰজন্মৰ। আৰু লগতে অৱশেষত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাব বিচাৰোঁ। আপোনাৰ বিজেপি চৰকাৰৰ অধীনত যিটো বিজেপি চৰকাৰৰ যিমানখিনি উন্নয়নমূলক কাম হৈছে আমাৰ শদিয়া সমষ্টিটোত, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি অলপ দৃষ্টিগোচৰ ৰাখক, আপুনি অলপ গুৰুত্ব দিয়ক শদিয়া সমষ্টিটোৰ ক্ষেত্ৰত, য'ত নেকি এজন অকৰ্মণ্য বিধায়কক আপুনি শদিয়া সমষ্টিৰ প্ৰাৰ্থী হিচাপে শদিয়া সমষ্টি ৰাইজৰ দুখ মৰ্ম বেদনা নুবুজাৰ এজন বিধায়কক আপুনি প্ৰদান কৰি ৰাখিছে। গতিকে আগন্তুক 21ত বিধানসভা ইলেকশ্যনত যদি আপুনি শদিয়া সমষ্টিটোৰ বিজেপি চৰকাৰখনৰ নেতৃত্বাধীনৰ কবলত আনিব বিচাৰিছে, তেতিয়াহ'লে মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপোনাক এটা মোৰ অনুৰোধ, আজি এই সংবাদমেলৰ জৰিয়তে আপুনি নতুন মুখ এখন আমাক প্ৰদান কৰক। শদিয়া সমষ্টিটোত নতুন এজন বিধায়ক, নতুন স্থানীয় এজন বিধায়কক প্ৰদান কৰক। এইখিনি আপোনাৰ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি শদিয়াবাসী শদিয়াবাসী উন্নয়নৰ ছাত্ৰ ঐক্যমঞ্চৰ তৰফৰ পৰা আমি আপোনাক অনুৰোধ জনালোঁ।